নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ ভিডিঅ'ত আজি আলোচনা কৰিম মকৰ ৰাশিৰ নৱেম্বৰ মাহৰ ৰাশিফল 2025। এই নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল জানিব পাৰিব। এই ৰাশিফলত ভিডিঅ'ত চাকৰি, ধন, প্ৰেম, স্বাস্থ্য, শুভ সময় বিশেষ ৰাশিফল জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত আমি ক'ব আপোনাৰ বাবে প্ৰতিকাৰ আৰু ভাগ্য বৃদ্ধিৰ উপায় এই ভিডিঅ'টোৰ শেষত পাই যাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আহক তেন্তে আৰম্ভ কৰোঁ নৱেম্বৰ মাহৰ ৰাশিফল মকৰ ৰাশিৰ বাবে। নৱেম্বৰ মাহটো মকৰ ৰাশিৰ বাবে ধৈৰ্য আৰু কৰ্মশক্তিৰ পৰীক্ষাৰ সময়। যি কামত বহুদিন ধৰি চেষ্টা কৰি আছিলে, এতিয়া তাৰ ফলাফল লাভ কৰিব। বুদ্ধি আৰু অধ্যৱসায় থাকিলে সকলো বাধা বিঘিনি পাৰ কৰিবলৈ সক্ষম হ'ব। চাকৰি ক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। উচ্চপদস্থ ব্যক্তিৰ সহায়ত সফলতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে মাহটোৰ দ্বিতীয় ভাগৰ পৰা বিশেষ শুভ, নতুন গ্ৰাহক, চুক্তি বা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। নৱেম্বৰ মাহত ধনৰ দিশত উন্নতি দেখা যাব। আগৰ তুলনাত কামৰ ফলাফলত আপোনাৰ ধন লাভ আহিব। সম্পত্তি বা ইনভেষ্টৰ ক্ষেত্ৰত লাভৱান হ'ব। যদিও অযথা খৰচ বাঢ়িব পাৰে, গতিকে সাৱধান থাকিব। পৰিয়ালৰ মাজত শান্তি আৰু বুজাপৰা বজাই ৰাখিব। দাম্পত্য জীৱনৰ মাজত মৰম ভালপোৱা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে মাহৰ দ্বিতীয় ভাগত 15 তাৰিখৰ পিছত নতুন সম্পৰ্ক হোৱাৰ সম্ভাৱনা আছে। শাৰীৰিক ক্ষেত্ৰত আপুনি শক্তিশালী থাকিব, কিন্তু মানসিক চাপৰ পৰা বাছি চলা প্ৰয়োজন। মানসিক টেনচনক প্ৰশ্ৰয় নিদিব। নিয়মিত ব্যায়াম আৰু বিশ্ৰামৰ অভ্যাস বজাই ৰাখিব। মকৰ ৰাশিৰ বাবে এই নৱেম্বৰ মাহত এইকেইটা প্ৰতিকাৰ কৰিলে আপোনাৰ বাবে অত্যন্ত শুভ ফল লাভ কৰিব। প্ৰতিকাৰকেইটা মই কৈ আছোঁ। শনিদেৱক শনিবাৰত তেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। 2 নম্বৰটো হৈছে ক'লা তিল আৰু নাৰিকল পানীৰে দান কৰক। প্ৰতিদিনে ওং চং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰিব। গৰীব ব্যক্তিক খাদ্যবস্তু দান কৰিলে আপোনাৰ ধন আৰু শান্তি দুয়োটাই বৃদ্ধি পাব। তাৰপিছত হৈছে আপোনাৰ বাবে এই শুভ তাৰিখ নৱেম্বৰ মাহৰ শুভ তাৰিখ হৈছে 5 তাৰিখ, 11 তাৰিখ, 18 তাৰিখ আৰু 27 তাৰিখ। এই তাৰিখকেইটা আপোনাৰ বাবে অতিকৈ শুভ। আৰু শুভ সময় ৰাতিপুৱা 9:15 পৰা 11:30 আৰু সন্ধিয়া 6 বজাৰ পৰা 7:15 এই সময়খিনি আপোনাৰ বাবে মাহটোত শুভ হ'ব। শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ ৰং হৈছে বাদামী আৰু নীলা। মকৰ ৰাশিৰ জাতক-জাতিকাসকল, আপোনালোকৰ ৰাশিফলৰ বাবে এইটো এক সূচনা হয়। নৱেম্বৰ মাহত কাম কাজত উন্নতি, ধন লাভ আৰু পৰিয়ালৰ সহযোগত সুখৰ বতৰা আহিব পাৰে। এই নৱেম্বৰ মাহটোত ধৈৰ্য আৰু বিশ্বাসেৰে আগবাঢ়িব লাগিব। ভাগ্য আপোনাৰ সহায়ক হ'ব। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ৰাশিফলৰ বাবে চেনেলটোৰ ন'টিফিকেশ্যন অন কৰি ৰাখিব। ধন্যবাদ।